মাত্ৰ 60 টকাত গোলাঘাটৰ টিকট কেইটামান ঘণ্টাৰ বাবে দিয়া হৈছে অফাৰ 60 টকাত দিয়া হৈছে 24 ঘণ্টাৰ পিছত হ'বলগীয়া খেলৰ টিকট গোলাঘাটত হ'ব গৈ আছে এক বৃহৎ উপহাৰ কুপন খেল 60 টকাত আপুনি হ'ব পাৰে আল্ট্ৰা বাছ অথবা বিলাসী বাহনৰ গৰাকী 60 টকাত এটা টিকট আৰু 120 টকাত দুটাকৈ টিকট অহাকালি হ'ব গৈ আছে এই খেল ৱাখাৰ শ্বহীদ কুশলপুৰ ৰংগমঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে এই খেলৰ স্থান গোলাঘাট চৰকাৰ তথা প্ৰশাসনৰ অনুমতি সাপেক্ষে আয়োজন কৰা হৈছে এই খেলত পুৰস্কাৰ হিচাপে আছে টাটা ষ্টাৰ বাছ মাহিন্দ্ৰা থাৰ মাহিন্দ্ৰা বলেৰো মাৰুতি ছুইফ্ট টাটা পাঞ্চ হান্টাৰ 350 পালচাৰ NS 200 পালচাৰ 150 গ্লেমাৰ TVS এণ্ট্ৰক জিৰ' জন স্কুটি TVS জুপিটাৰ TVS স্পৰ্টছ MR43 ইঞ্চি টিভি AC ইনভাৰ্টাৰ চিট ৰেফ্ৰিজাৰেটৰ ৱাশ্বিং মেচিন ডিজে বক্সকে আদি কৰি বহুতো পুৰস্কাৰ গতিকে আপুনি যদি এতিয়ালৈকে ক্ৰয় কৰা নাই টিকট তেন্তে সোনকালে যোগাযোগ কৰক স্ক্ৰীনত থকা নম্বৰত আপোনাৰ ভাগ্য পৰীক্ষা কৰিবলৈ মাত্ৰ 60 টকাৰে ক্ৰয় কৰিব পাৰিব টিকট খেলখন খেল পৰিচালনা সমিতিৰ প্ৰতি ন্যস্ত থাকিব আমি কেৱল প্ৰচাৰহে কৰিছো